তেতু ফালি চৈ আছ সৰস্বতী পূজালে পইচা লাগে 50 টকা কেতিয়া কেতিয়া যে পাৰ হৈ গৈছে বছৰখন কেতিয়ানো সৰস্বতী পূজা 3 তাৰিখে আকৌ শুনবা মোৰ লগত যে পইচা নাই দেই পাপাৰ লগত আছে যদি নাজানো সুধি চাবি পাপা ক'লেহে গ'ল পইচা কথাটো তুমিয়ে কবি দেই নাই ৰহেন ৰাতি ঘৰত কাম কৰিবলৈ গৈছে আকৌ পাপা মা সৰস্বতী পূজা পইচা 100 তুলিছে পইচা যে মোক কাল লাগিব দেই পাপা আহিল আকৌ ভাইটি ওলাইছে 50 টকা তই ওলাইছে 100 টকা পাপা এতিয়া পাই আহে না নাহে না কাম কৰিবলৈ গৈছে আকৌ আহিল আকৌ বাই দিলো নিলো মোক যে লাগিব দিম দুইটাকে দিম পাপা আহিল খালি কাম পাপা আহিলে হয় মোৰ লম না সবে দিলে মই নিদিলে বৰ বেয়া লাজ পাম বৰ লাজ টকাটো ওলাইছে নিদুম বুলি কৈছো না দিমেচোন পাপা আহিল খালি যা এতিয়া ছাগলী কেইটা পথাৰত বান্ধা আছে যে চাথা নহ'লে কুকুৰখনে কামব যিয়ে কুকুৰ ওলাইছে ছাগলী কামোৱা কালি ভেটেক্ত কুকুৰে কেইটামান ছাগলী খেলা ফুৰিছিলে সেইটো কুকুৰ এটা বৰ লেতেৰা হাজাৰ তই সোনকালে পথাৰত চাই থাকে ছাগলী কেইটা ঐ ল'ৰা চাই মেলি আহি নেপেলাবি দেই ঘৰত চাই আহিবি ছাগলী কেইটা একেবাৰে হালাত আহিম ফিল্ডত খেলিমগৈ ঐ ল'ৰা বৰ বেছি নকবি দেই সোনকালে আহিবি বজেন তই পালিহি পালোহি দাদি ভাত খালি নাই যি হলো খালুং দাদি খাই বৈ আহিছোঁ হয় নেকি কিবা কাম আছে বুলি মাতি থৈ আহিছিল নহয় আপুনি কালি কুলখনীয়া গৰু কেইটামান আহি কিনে একদম বাৰী চুকৰ গোটেই জেওৱা উৰুৱাই লৈ গ'ল নহয় সেইডোখৰে অলপমান মেৰামতি দিব লাগে দাখন উলিয়াই দিয়ক তেতিয়াহ'লে তামোল চামোল এখনমান খাই নলওঁ জানো নাখাং এতিয়া পাছত খাম তেতিয়াহ'লে দাখন উলিয়াই দিছোঁ বাৰু মই এখন ল দে সেই বাৰী চুকত থকা সেইজোপাই কাটিবি হা ঠিক আছে বাৰু বহি বহি কঁকাল আমাৰ গৈছে দেই একেবাৰে চাপানি এবাটি খাব মোক আছে চাপানি এবাটি যা খাওঁগে ক'লে যা আকৌ তই মই ৰশ্মিত হ'ব আহোঁগে সৰস্বতী পূজা পইচা তুলিমগে বুলি কৈছিলে কাঁহী বাটিখিনি ধুলি নাই আজি হ'লো ধুলো এতিয়া কাঁহী বাটিখিনিতে ধুই আছোঁ মই গধূলি যে নকবি ক আহোঁতে সোনকালে আহিবি নহ'লে পাপা আহিলে যে গাল পাৰি বহি ক পাপাই আহোঁতে পামহিয়ে মই আমাৰ দুখীয়া মানুহৰ কাৰণে কেলে যে পূজা বিহু আহে গতে লাগে দেই পইচা পাতি নাইকিয়া থাকোঁতে বুনটো হ'ব চাবতে পিনে হেৰি শুনিছানে কি হ'লনো ইমান তেতু ফালি চৈ আছে যে চাহ একাপ খাবলৈ বৰ জোৰ মন গৈছিলে পাৰা যদি বনাই লৈ আনচোন দিনৰ দিনটো বহি থাকিব তটেপং কৈ একো কাম বন নাই নোৱাৰে চাহ বনাই থাকিবলৈ মই একাপহে খাম একাপ চাহ বনাবলৈ ইমান টকা লাগেনে যোৱা হাৰুককে একাপ বনাই লৈ আনাগে নোৱাৰো বুলি কৈছো নহয় নোৱাৰো মই খাবলৈ মন গৈছে যদি আপুনি নিজে বনাই খাওঁগে যাওক বহুত কাম আছে দিনৰ দিনটো কাম কৰি ভাগৰি গৈছো ধেইত নাপায় নহয় তেনেকৈ ক'বলৈ নিজৰ মানুহটো নাপায় নাজানো মই স্কুলত সৰস্বতী পূজালে পইচা তুলিছে 50 টকা দেবা 50 টকাই তুলিছে জানো 50 টকা তুলিছে এটকা মাজনীলো লাগিব একেবাৰে মাজনীলো 100 টকাকে দিয়ে দিয়ক বাৰ লাগিব একেবাৰে দি দিয়ক মোৰ লগত খুচুৰা পইচা নাই মাৰৰ পৰা লৈ যায় 100 টকা কালি খুচুৰা পইচাখিনি দেখিছিলো নহয় কি কৰিলে আপুনি এইখিনি কিয় কালি বজাৰ কৰি অনা নহৈছিলে দালি আৰু আলু হয় পাহৰি দেখিছিলো মই এতিয়ালৈকে কেইটা ঘৰ তুলিলিগে পইচা তুলিবলৈ গৈ কিনি যে ক'ৰবাত ৰখি থাকিবি খেলি থাকিবি চিধা ঘৰলৈ আহি পেলাবি পইচা আছে যদি 20 টকাকে দিবি বাটত দোকান দেখিলে খাং লাগে দি দে সোনকালে লগৰকেইটা আকৌ ৰখি আমনি পাব নহয় দিছো কাৰ লগত পইচা তুলি ফুৰিছ তহঁতি ঘাঁহ কেইটাৰ লগতে তই পইচা তুলি ফুৰিছ সেইকেইটা গছত নুঠিবি দে তই ক'ব নোৱাৰ নহয় তহঁতৰ কথা এইটো ল আৰু বাও তোমাৰো দিছো একেলগতে কৈ দিবি সিহঁতক মই আকৌ আমি কি নক'বলে বৰ টেঙৰটো ওলাইছে সি বহী এখন লৈ ল'বি যে পইচা দিছে নহয় নাম লিখি যাবি আৰু তহঁতৰ দুটা নাম লিখিবলৈ নাপাহৰিবি আছে বহী লৈ ফুৰিছোঁ যা সোনকালে লগৰকেইটাই ৰখি আমনি পাইছে হপায় আপুনি যাওক বহি থাকিবলৈ নালাগে খৰি আছিতা নাই আজি গেছটো শেষ হ'ল
কিহে ভাত বনাম নহ'লে চাহটো একাপ নোখোৱালিয়ে এতিয়া আকৌ খৈ ফালিবলৈ কৈছ কেনেকুৱা মানুহ নহয় তই থুত বহি বহি অকল চাহ তোৰ মূৰটো ক'পা আহিলে তই পথাত ছাগলী চাহ খাই আহিলোঁগে তোৰতো ছাগলী আছে জানো